আজি বৃহস্পতিবাৰ 2024 চনৰ 19 ডিচেম্বৰ। আজি প্ৰতিভা দেৱী সিং পাটিলৰ জন্মদিন। 1934 চনৰ 19 ডিচেম্বৰত বৰ্তমান মহাৰাষ্ট্ৰৰ নাদগাঁৱত জন্ম হৈছিল ভাৰতৰ দ্বাদশ ৰাষ্ট্ৰপতি তথা ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপালগৰাকীৰ। তেওঁ আছিল ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত ভাৰতৰ প্ৰথমগৰাকী মহিলা। লিঅ'নিড ব্ৰেজনেভৰ জন্ম 1906 চনৰ 19 ডিচেম্বৰত বৰ্তমান ইউক্ৰেইনৰ অন্তৰ্গত কামিয়ানস্কে জন্ম হৈছিল। 1964 চনৰ পৰা 1982 চনত মৃত্যুৰ আগলৈকে কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা ছুপ্ৰিম ছোভিয়েট প্ৰেছিডিয়ামৰ প্ৰাক্তন অধ্যক্ষজনৰ। ৰিকি পণ্টিঙৰ জন্মদিন 1974 চনৰ 19 ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ টাছমেনিয়াৰ লনচেষ্টনত জন্ম হৈছিল। 2003 আৰু 2007 চনত অষ্ট্ৰেলিয়াক একেৰাহে দুবাৰকৈ ক্ৰিকেট বিশ্বকাপ জয়ৰ নেতৃত্ব দিয়া খ্যাতিমান সোঁহতীয়া বেটছমেন তথা বৰ্তমানৰ জনপ্ৰিয় ক্ৰিকেট কমেণ্টেটৰ প্ৰশিক্ষকজনৰ। আৰ্ল অৱ ডেলহাউছিৰ মৃত্যু 1860 চনৰ 19 ডিচেম্বৰত 48 বছৰ বয়সত স্কটলেণ্ডৰ ডেলহাউছি কেছলত মৃত্যু হৈছিল। 1848 চনৰ পৰা 1856 চনলৈ ভাৰতৰ গভৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰা লৰ্ড ডেলহাউছি নামেৰে জনাজাত ব্ৰিটিছ ঔপনিৱেশিক প্ৰশাসকজনৰ। প্ৰকৃত নাম জেমছ এণ্ড্ৰু ব্ৰাউন ৰামছে। এলইছ এলঝেইমাৰৰ মৃত্যু 1915 চনৰ 19 ডিচেম্বৰত সেই সময়ৰ জাৰ্মান সাম্ৰাজ্যৰ ব্ৰেচেলত মৃত্যু হৈছিল। পিছলৈ এলঝেইমাৰ ৰোগ হিচাপে জনাজাত প্ৰেছেনাইল ডিমেনচিয়াৰ আৱিষ্কাৰক প্ৰসিদ্ধ জাৰ্মান ক্লিনিকেল চাইকিয়াট্ৰিষ্ট আৰু নিউৰো এনাটমিষ্টগৰাকীৰ। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। লাহোৰত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ 1929 চনৰ 19 ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছে লাহোৰ অধিৱেশনত ব্ৰিটিছ শাসনৰ পৰা সম্পূৰ্ণ স্বাধীনতা দাবীৰে ঐতিহাসিক পূৰ্ণ স্বৰাজ প্ৰস্তাৱ গৃহীত কৰে। এই সিদ্ধান্তৰ পিছত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে আত্মশাসন আৰু স্বাধীনতাৰ প্ৰচেষ্টা তীব্ৰতৰ হৈ পৰিছিল। গুৱাহাটী নাহৰলগুন ভিষ্টাডোম ৰেল সেৱা 2021 চনৰ 19 ডিচেম্বৰত আৰম্ভ হয়। গুৱাহাটী নাহৰলগুন আৰু তিনিচুকীয়া নাহৰলগুনৰ মাজত ভ্ৰমণৰ আনন্দ উপভোগৰ আকৰ্ষণীয় সুবিধা সমৃদ্ধ ভিষ্টাডোম এক্সপ্ৰেছ ৰেল সেৱা। উত্তৰ পূবৰ পৰ্যটন ক্ষেত্ৰত এয়া এক নতুন আকৰ্ষণীয় সংযোজন। ফিফা জুলে ৰিমে ট্ৰফি চুৰি 1983 চনৰ 19 ডিচেম্বৰত ব্ৰাজিলৰ ফুটবল কনফেডাৰেশ্যনৰ ৰিঅ' ডি জেনেইৰোৰ মুখ্য কাৰ্যালয়ৰ পৰা চুৰি হৈছিল ফিফা বিশ্বকাপৰ জুলে ৰিমে ট্ৰফি। বহু অনুসন্ধানৰ পিছতো ট্ৰফিটো উদ্ধাৰ নহ'ল। ইতিপূৰ্বে 1966 চনতো ইংলেণ্ডত ট্ৰফিটো চুৰি হৈছিল যদিও সেইবাৰ 7 দিনৰ পিছত ইয়াৰ সন্ধান পোৱা গৈছিল। আমেৰিকাত প্ৰথম ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ 1902 চনৰ 19 ডিচেম্বৰত জেমছ জনছন আমেৰিকাৰ প্ৰথমজন ফিংগাৰপ্ৰিণ্ট দিয়া ব্যক্তি হিচাপে পৰিগণিত হয়। নিউয়ৰ্ক চহৰৰ অসামৰিক সেৱাৰ আবেদন প্ৰক্ৰিয়াৰ অংশ হিচাপে জনছনৰ আঙুলিৰ ছাপ লোৱা হৈছিল। কয়লাখনি দুৰ্ঘটনাত 239 জনৰ মৃত্যু 1907 চনৰ 19 ডিচেম্বৰত পেনচিলভেনিয়াৰ ৱেষ্টমৰলেণ্ড কাউণ্টিৰ ৰষ্ট্ৰেভাৰ টাউনশ্বিপৰ ভেন মিটাৰত হোৱা ডাৰ কয়লাখনিৰ দুৰ্ঘটনাত 239 জন শ্ৰমিকৰ মৃত্যু হয়। ইতিহাসৰ অন্যতম ভয়ংকৰ খনি দুৰ্যোগ হিচাপে পৰিগণিত হয় এই দুৰ্ঘটনা। ক্লিণ্টনৰ বিৰুদ্ধে অভিযোগনামা দাখিল 1998 চনৰ আজিৰ দিনটোতে আমেৰিকাৰ হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভছে ৰাষ্ট্ৰপতি বিল ক্লিণ্টনক মিছা সাক্ষ্য দিয়া আৰু ন্যায় প্ৰক্ৰিয়াত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰি অভিযোগনামা দাখিল কৰে। অৱশ্যে পিছৰ মাহত ক্লিণ্টনক চিনেটে দোষমুক্ত কৰে। টাইটানিকৰ প্ৰিমিয়াৰ 1997 চনৰ 19 ডিচেম্বৰত লিওনাৰ্ডো ডি কেপ্ৰিঅ' আৰু কেট উইনছলেট অভিনীত জেমছ কেমেৰণৰ বিখ্যাত চলচ্চিত্ৰ টাইটানিকৰ প্ৰিমিয়াৰ হয়। 1912 চনত ব্ৰিটিছ যাত্ৰীবাহী জাহাজ টাইটানিক ডুব যোৱা ঘটনাৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰখন সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী চিনেমাসমূহৰ অন্যতম হৈ উঠে। প্ৰথম ইণ্ডো চাইনা যুদ্ধ 1946 চনৰ 19 ডিচেম্বৰত ভিয়েটনামৰ জাতীয়তাবাদী নেতা হো চি মিনে প্ৰতিষ্ঠা কৰা ভিয়েটমিনে ফ্ৰান্সৰ বিৰুদ্ধে প্ৰথম ইণ্ডো চাইনা যুদ্ধ আৰম্ভ কৰিছিল। এই যুদ্ধক ফ্ৰান্স বিৰোধী প্ৰতিৰোধ যুদ্ধ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফ্ৰান্স ইণ্ডো চাইনা যুদ্ধ বুলিও জনা গৈছিল। চাৰ্লছ ডিকেন্সৰ খ্ৰীষ্টমাছ কেৰল প্ৰকাশ 1943 চনৰ 19 ডিচেম্বৰত প্ৰকাশ পাইছিল ইংৰাজ লেখক চাৰ্লছ ডিকেন্সৰ বিখ্যাত এই খ্ৰীষ্টমাছ কেৰল। আধুনিক সাহিত্যৰ অন্যতম উল্লেখযোগ্য খ্ৰীষ্টমাছ কাহিনীত পৰিণত হৈছিল এই ৰচনা। উইলিয়ামছবাৰ্গ ওলমা দলং 1903 চনৰ 19 ডিচেম্বৰত মুকলি কৰা হৈছিল ব্ৰুকলিন আৰু মানহাটান সংযোগী উইলিয়ামছবাৰ্গ ওলমা দলং। সেই সময়ত এইখনেই আছিল বিশ্বৰ দীৰ্ঘতম ওলমা দলং। বৰ্তমান ইয়াত 4টা 2 লেনযুক্ত পথ, 2টা ৰেপিড ট্ৰেনজিট ট্ৰেকৰ লগতে পথচাৰী আৰু বাইকৰ বাবে সুকীয়া লেনৰ সুবিধা আছে। সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰী পিট ইয়ংগাৰ
1783 চনৰ 19 ডিচেম্বৰত ব্ৰিটেইনৰ সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত 24 বছৰীয়া উইলিয়াম পিট দ্য য়ংগাৰক ৰজা তৃতীয় জৰ্জে চৰকাৰ গঠনৰ বাবে নিযুক্তি দিয়ে। তেওঁৰ কাৰ্যকালতে ব্ৰিটেইনৰ কৰ ব্যৱস্থাৰ সংস্কাৰ কৰি প্ৰথম আয়কৰ প্ৰণয়ন কৰে। হাৰ্ড কেণ্ডি দিৱস। 17 শতিকাত চেনি ইমানেই বেছি মূল্যৱান আছিল যে চেনিযুক্ত আমেজ আনন্দবোৰ কেৱল অভিজাত শ্ৰেণীয়েহে উপভোগ কৰিব পাৰিছিল। কিন্তু সৌভাগ্যৰ বিষয় যে এতিয়া ধনী দুখীয়া সকলোৰে বাবে চেনি সহজলভ্য হৈ পৰিল। সকলোৱে ইয়াৰ মিঠা সোৱাদ উপভোগ কৰিব পাৰে। আজি হাৰ্ড কেণ্ডি দিৱস উদযাপনত আপুনিও উপভোগ কৰক এটা মিঠা ট্ৰিট। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।